আমি যেতিয়া মানে ঘৰৰ পৰা বাহিৰত ফুৰিব যাওঁ মই সেইদিনা গৈছিলোঁ আৰু যাওঁতে পাহাৰি থাকিলোঁ মোৰ মোবাইলৰ চাৰ্জাৰডাল আৰু যেতিয়া মোৰ মোবাইলটোত বেটাৰী লো হ'ল তেতিয়া মই চাৰ্জ দিব নাপালোঁ কোনো বেলেগ চাৰ্জাৰেৰে কাৰণ মই বেলেগ চাৰ্জাৰ পোৱা নাছিলোঁ আৰু মোৰ কোনো বেকআপো নাছিল গতিকে ঘৰতো টেনশ্যন কৰি আছিল যে ক'ত গেল কি বা হ'ল ইয়াৰ এতিয়া যাই মেলি চাৰ্জো নাই মোবাইলটোত আৰু তাৰ কাৰণে মই কেইদিনমান আগতে এটা আনবক্সিং কৰিছিলোঁ এটা পাৱাৰ বেংকৰ 20,000 mAhৰ পাৱাৰ বেংকৰ আৰু আপোনালোকে নিশ্চয় সেই ভিডিঅ'টো চোৱা নাই বহুতে যদি চোৱা নাই তলত থাকিব চাব পাৰে আৰু আজি মই আপোনালোকক কম এই পাৱাৰ বেংকৰ কথাই কাৰণ আগৰ দিনত ভাই মানুহগিলা আছিল মানুহগিলাই কাৰেণ্ট বলা বস্তুটো এই লাইন বলা বস্তুটো লৈ যাটো দূৰৰ কথা হাতেদি লাৰবাও ভয় কৰিছিল কিন্তু আজিকালি এনেকা টেকনলজি অলছে সেই টেকনলজিৰ দ্বাৰা মানুহে কি কৰে কাৰেণ্ট খিনি ষ্ট'ৰ কৰি ভৰে পকেটৰ ভিতৰে ভৰে লৈ যাব পৰা হল কি যে হল দুনিয়াখন বাপৰে বাপ এখন পকেটত মানুহ আজিকালি থাকে পাৱাৰ বেংক আৰু এখন পকেটত থাকে আমাৰ স্মাৰ্টফোনটো কাৰণ আমি ভাই মোবাইলটো 24 ঘণ্টা টিপি থাকো আপনি নিটিপে যদিও মই টিপু ভাই গতিকে মোৰ কাৰণে এটা পাৱাৰ বেংক বহুত দৰকাৰী কাৰণ পাৱাৰ বেংক যদি নাথাকে তেনেহলে মোৰো মোবাইলৰ কাম নাই কাৰণ মোবাইলত চাৰ্জ যাবই চাৰ্জ গলে লাইন নাথাকিব পাৰে আৰু পাৱাৰ বেংকটো লগাই আৰামত আৰু চাৰ্জ দিয়ে মানে মোবাইলটো টিপি থাকিব পাৰো আৰু আজি মই আপোনালোকক এনেকুৱা কেইটামান কথা কম পাৱাৰ বেংকৰ কথা আৰু আপোনালোকৰ লোকক কম যে কেনেকুৱা টাইপৰ পাৱাৰ বেংক আপোনালোকে কিনিলে বহুত উপকৃত হ'ব আৰু আপুনিও পাৱাৰ বেংক এটা ব্লাষ্ট হোৱাৰ পৰা ৰক্ষা কৰিব পাৰিব এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাই থাকক কাৰণ আপুনি যদি এটা বেয়া পাৱাৰ বেংক কিনি আনে তেনেহলে আপোনাৰ পাৱাৰ বেংকটো আপোনাৰ পকেটত থাকতে হৈ যাব পাৰে ব্লাষ্ট মানে ফুটি যাব পাৰে আৰু ফুটি গ'লেতো জানে কি হয় গতিকে কেইদিনমান আগত মই বনাইছিলে কাৰণ মোবাইল এটা ব্লাষ্ট হৈ কেৱল বেটাৰীত ধৰি কাৰণ পাৱাৰ বেংক এটা হ'ল গোটেইটো বেটাৰীয়ে পাৱাৰ বেংক মানে গোটেই বেটাৰী ষ্ট'ৰ গতিকে বেটাৰীটো ফুটি যাব পাৰে আৰু আপোনালোকে এই তলত দেখা পাব কমেণ্টবোৰ মই নেক্সট ভিডিঅ'ত যি দিছিলোঁ আগৰ ভিডিঅ'টোত কমেণ্টবোৰ আপোনালোকে চাব পাৰে আৰু আপুনিও এই ভিডিঅ'টোৰ তলত কমেণ্ট দি দিয়ক আৰু আপোনালোকক কৈছোঁ এই ভিডিঅ'টো আপোনালোকে কমেও 1.5 মিনিট চাব আৰু আপোনালোকে কিবা গম পাব তো এতিয়া মই যে ক'লোঁ পাৱাৰ বেংক এই পাৱাৰ বেংক মানে বহুত mAhৰ আছে প্ৰথম 10,000 mAhৰ আছে 5,000 mAhৰো আছে 3,000 mAhৰো থাকিব পাৰে 20,000 mAhৰো আছে আৰু তেনেকৈ বহুত বিলাক আছে কিন্তু এটা আচৰিত কথা আপোনালোকক কওঁ এই জিলা মানে পাৱাৰ বেংক আছে এই পাৱাৰ বেংক মাখান 10,000 mAhৰ পাৱাৰ বেংক যদি আপোনাৰ লগত আছে আপুনি নাভাবিব যে আপোনাৰ যদি 2,000 mAhৰ এটা বেটাৰী আছে সেইটো 5 বাৰ চাৰ্জ কৰিব পাৰিব মুঠেও নোৱাৰে হৈ 2 বাৰ বা 3 বাৰ পাৰিব কাৰণ এটাই আপোনাৰ লগত যিটো পাৱাৰ বেংক আছে 10,000 mAhৰ সেই 10,000 mAhৰ পাৱাৰ বেংকটোৰ খালি থাকিব মাত্ৰ আপুনি মানে যিটো ৰিয়েল mAh পাব সেইটো পাব মাত্ৰ 6,000 বা 7,000 mAhৰ কাৰণ আপোনালোকক কৈ আছো আৰু আপোনাৰ লগত যদি এটা 20,000 mAhৰ পাৱাৰ বেংক থাকে তেতিয়া আপুনি বৰ বেছি 13,000 বা 14,000 mAhৰে ষ্ট'ৰেজ পাব মানে বেটাৰীটো পাব বাকিখিনি কি হ'ল বাকিখিনি কোম্পানীবিলাকে কি আমাক কিবা কৰি লুটি আছে নেকি 10,000 নাম দি 6,000 দিছে তাতকে 6,000 দিয়া ভাল কিন্তু তেনেকুৱা কথাবিলাক নহয় কাৰণ আপোনালোকে নিশ্চয় জানে পাৱাৰ বেংক এটা আমি কৰিব লাগে প্ৰথমতে চাৰ্জ আৰু যেতিয়া আমি পাৱাৰ বেংকটো চাৰ্জ কৰিম তেতিয়া পাৱাৰ বেংকটোৱে চাৰ্জ হয় 3.7 ভোল্টত কিন্তু আমাৰ যিডাল কেবুল আছে এইডাল নহয় বাৰু USB কেবুল আছে সেই USB কেবুলডালে চাৰ্জ কৰে পাৱাৰ বেংকটোক মানে USB কেবুলৰ মাজেৰে পাৰ হয় মানে কাৰেণ্টটো 5 ভোল্টত তেতিয়া পাৱাৰ বেংকটোৱে কি কৰিব লাগে সেই 5 ভোল্টক নিব লাগে 3.7 ভোল্টৰ মাজলৈ আৰু তেতিয়া পাৱাৰ বেংকৰ ভিতৰত মানে এনাৰ্জি পুৰা বজছত ষ্ট'ৰ হৈ থাকে আৰু তাৰ পিছত সেই পাৱাৰ বেংকৰ পৰা যেতিয়া আমাৰ মোবাইল ফোনটো চাৰ্জ দিও তেতিয়া আৰু এটা কথা আহি পৰে যে কি আমাৰ মোবাইল ফোনটোৱে 4.5 বা 4.7 ভোল্টৰ ভিতৰতে চাৰ্জ লয় তো তাৰ কাৰণে কি কৰিব লাগে পাৱাৰ বেংকটোৱে আৰু প্ৰসেস কৰি আমাৰ মোবাইলটোৰ কাৰণে তেনেকুৱাকৈ চাৰ্জটো পঠাব লাগে আৰু এই যিখিনি প্ৰসেস হল আপ এণ্ড ডাউন ভল্টেজৰ যতপট হল মই যোৱাকালি যেনেকৈ কৈছিলোঁ AC আৰু DC কথা তেনেকৈ এই পাৱাৰ বেংকটো হৈ যাব কিছুমান যতপট আৰু এই যতপটটোৰ কাৰণে তাত খৰচ হয় বহুত এনাৰ্জি আৰু এই জিলাক এনাৰ্জি মানে খৰচ হৈ গল তাৰ কাৰণে আমাৰ পাৱাৰ বেংকটোৱে কিছু mAhৰ বেটাৰী খালি ৰাখি কৰি দিয়ে যেহেতু এনাৰ্জি এটা দিবক কাৰণে এটা পাৱাৰ লাগিব এটা শক্তি লাগিব ষ্ট'ৰ কৰাৰ কাৰণে আৰু তাৰে আপোনালোকৰ যি 20,000 mAhৰ মানে পাৱাৰ বেংক এটা আছিল তাৰে কাৰণে আপোনালোকে কেৱল ফ্ৰী পায় মাত্ৰ 13,000 বা 14,000 mAhৰ পাৱাৰ বেংক বা আপোনাৰ লগত যদি 10,000 mAhৰ পাৱাৰ বেংক এটা আছে তেনেহলে সেই পাৱাৰ বেংকটো আপোনালোকে ফ্ৰী পাব কেৱল 6,000 বা 7,000 mAhৰ বেটাৰীটোহে গতিকে আপোনালোকে আজি নিশ্চয় গম পালে যে পাৱাৰ বেংক এটাই কেনেকৈ কাম কৰে আৰু পাৱাৰ বেংক এটা আপোনালোকক মই কৈ দিও যে পাৱাৰ বেংক আপুনি যদি জাটা কোম্পানীৰ কিনে তেনেহলে সেই পাৱাৰ বেংকটো ফুটি যাব পাৰে কোনো কথাই নাই কাৰণ সেইবিলাক ডুপ্লিকেট কোম্পানী বহুত আছে গতিকে আপুনি যদি এটা ডুপ্লিকেট কোম্পানীৰ পৰা পাৱাৰ বেংক এটা কিনবা বিচাৰে তেনেহলে সেই পাৱাৰ বেংকটো যে ফাটব সেইটো চিয়ৰ কথা
গতিকে আপোনালোকক আজি নিশ্চয় গম পালে আপোনালোকে যদি এটা পাৱাৰ বেংক কিনে তেনেহ'লে বহুত ধুনীয়া ধুনীয়া ব্ৰেণ্ড আছে সেই ব্ৰেণ্ডবিলাকৰ পৰা আপুনি সেই পাৱাৰ বেংকবোৰ কিনি আপোনাৰ মোবাইলটো জিন্দা অৱস্থাত ৰাখিব পাৰে মানে 0% চাৰ্জ হ'লেও বা আপুনি ফুৰিব খেলিব যিকোনো কাম কৰি থাকোঁতে নিশ্চয় আপোনালোকে আজি ভিডিঅ'টোত গম পালে পাৱাৰ বেংক কি বস্তু আৰু পাৱাৰ বেংকে কেনেকৈ কাম কৰে পাৱাৰ বেংক কোনটো কোম্পানীৰ ভাল আপোনালোকে নিশ্চয় জানেই সকলোৱে গতিকে আপোনালোকে চাই ল'ব লৈ যদি পাৱাৰ বেংক এটা কিনিম বুলি বিচাৰে তেনেহ'লে কিনিব পাৰে আৰু এই ভিডিঅ'টোত আপোনালোকে যদি ভাল পালে বা বুজি পালে কিবা এটা কথা পাৱাৰ বেংকৰ ওপৰত তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ'টো পাৰিলে 1 মিনিট 2 মিনিট সকলোৱে চাব তো আজি এইখিনিয়ে থেংক ইউ